নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে WPLৰ মেচসমূহ চলি আছে। যোৱাকালি আছিলে ছেমি ফাইনেল মেচ। এই ছেমি ফাইনেলৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈছিলে মুম্বাই ইণ্ডিয়ানছ বনাম UPৰ মাজত, আৰু এই মেচটোত মুম্বাই ইণ্ডিয়ানছ দলটিয়ে জয় লাভ কৰিবলৈ সক্ষম হৈছে। তো কিমান ৰানত জয় লাভ কৰিলে আৰু আমাৰ জিন্টীমণি কলিতাই কিমান ৰান কৰিছে, কিমান উইকেট লাভ কৰিছে, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। আৰু মুম্বাই ইণ্ডিয়ানছ দলটিয়ে কোনটো দলৰ লগত ফাইনেল মেচ খেলিবলৈ গৈ আছে, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মুম্বাই ইণ্ডিয়ানছ দলটিয়ে টছত হাৰি বেটিং কৰিবলৈ আহে। মুম্বাইৰ হৈ অপেনিং কৰিবলৈ আহে য়ষ্টি ভাটিকা। য়ষ্টি ভাটিকাই 21 ৰান সংগ্ৰহ কৰে 18 বলত, আৰু হাৰ্লি মেথৰে 26 বলত 26 ৰান সংগ্ৰহ কৰে। তাৰপিছত হাৰমানপ্ৰীত কৰে 15 বলত 14 ৰান সংগ্ৰহ কৰে। তাৰপিছত হাৰমানপ্ৰীত কৰে 4 নম্বৰত বেটিং কৰিবলৈ আহিছিলে। তো 3 নম্বৰত আহিছিলে নৰ্থ ইস্কোভাৰ। নৰ্থ ইস্কোভাৰে 38 বলত 72 ৰানৰ এটা সুন্দৰ ইনিংছ খেলি মুম্বাই দলটিক ভাল স্থিতিলৈ ল'বলৈ সক্ষম হয়, আৰু এই দলটিৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে নৰ্থ ইস্কোভাৰে 72 ৰান সংগ্ৰহ কৰে। এনেকৈ মুম্বাই ইণ্ডিয়ানছ দলটিয়ে 4 উইকেট হেৰুৱাই 182 ৰান সংগ্ৰহ কৰে, আৰু 183 ৰানৰ UP দলটিক টাৰ্গেট বান্ধি দিবলৈ সক্ষম হয় মুম্বাই দলটিয়ে। তো UP দলটিয়ে প্ৰথমতে অপেনিং কৰিবলৈ আহি অতি বিপদত পৰে। তো ফাৰ্ষ্টতে উইকেট হেৰুৱাবলগীয়া হয়। তো মুম্বাই দলটিৰ আইচু ৱঙে হেট্ৰিক কৰিবলৈ সক্ষম হৈছে, আৰু মুম্বাই দলটিক জয় লাভ কৰাবলৈ সক্ষম হৈছে। তো আমাৰ জিন্টীমণিৰ কথা ক'বলৈ গ'লে, জিন্টীমণি কলিতাই কৰিলে অভিলেখ, 1 অভাৰতে 2 ৰান দি এটা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ জিন্টীমণি কলিতাই। তো এই আছিল ভিডিঅ'টোত, কেনে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।